আজি মই চানা কচুৰ ঠাৰিৰ সৈতে কৰ্দৈ টেঙা বনাম। প্ৰথমতে মই চানা কচুখিনি চেলাই লৈ সৰু সৰুকৈ কাটি হুইচেল মাৰি ল'ম। তাৰপিছত কৰ্দৈ টেঙা দি ধুনীয়াকৈ বনাম। আপোনালোকে চাই থাকিব, মই দেখুৱাই আছোঁ। চানা কচুখিনি এতিয়া মই ঠাৰিখিনি চেলাই আছোঁ। প্ৰথমতে চেলাই লৈছোঁ। ইয়াত গৰম পানী লৈছোঁ। এইখিনি গৰম পানী ধুই ল'ম। হোৱাৰ পিছত কুকাৰত দি কৰ্দৈ টেঙাটো দি দিম, দি হুইচেল মাৰিম। পাতলকৈ কুটি লৈছোঁ। আপোনালোকে কেনেকৈ বনায় মোক জনাবচোন কমেণ্ট কৰি। আমি এনেকৈ বনাওঁ। মই কচুটো কাটা হৈ গ'ল। এতিয়া মই গৰম পানী দি ধুই আছোঁ। এনেকৈ ধুই লৈ মোৰ কচুখিনি কাটা হৈ গ'ল। এতিয়া মই এইখিনি কুকাৰত বহাই দিছোঁ। ইয়াত অলপমান গৰম পানী দিছোঁ আৰু কৰ্দৈ টেঙাটো ইয়াত এনেকৈ দি দিছোঁ আৰু নিমখ অলপমান দি হুইচেল মাৰি দি দিম। এই নিমখ দি দিলোঁ। মই ঢাকনি মাৰি দিলোঁ। এইটো তেল দিছোঁ। এতিয়া সৰিয়হ দিছোঁ, জলকীয়া দিছোঁ, হালধি দিছোঁ, নিমখ দিছোঁ। চানা কচুৰ ঠাৰি আৰু কৰ্দৈ টেঙা আঞ্জা মোৰ হৈ গ'ল।